লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৰ মইনাজুলিত সীমা সমস্যাক কেন্দ্ৰ কৰি পথ অৱৰোধ KMSSৰ অসম অৰুণাচলৰ সীমা সমস্যাক কেন্দ্ৰ কৰি লখিমপুৰ জিলাৰ মইনাজুলিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পথ অৱৰোধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সোমবাৰে দিনৰ 11:45 পৰা অসম অৰুণাচল সীমান্তৰ উক্ত পথটো 1 ঘণ্টাৰ বাবে অৱৰোধ কৰি অৰুণাচল প্ৰদেশ চৰকাৰ হাই হাই, বিজেপি চৰকাৰ হাই হাই আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে লখিমপুৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। বিজেপি সরকার অসমতো বিজেপি সরকার অৰুণাচলতো বিজেপি সরকার তথাপিও আজি কিয় ইমান দিন হৈ গ'ল অৰুণাচলৰ আৰু অসমৰ যিটো সীমা সমস্যা সমাধান হোৱা নাই। সেইকাৰণে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি অসম চৰকাৰ তথা অৰুণাচল চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি সকীয়াই দিব বিচাৰিছো। অতি সোনকালে যদি এই সমস্যা সমাধান নকৰে আৰু অৰুণাচলীয়া দুৰ্বৃত্তৰ যি অসমীয়াৰ ওপৰত যি অত্যাচাৰ চলিছে এই অত্যাচাৰ যদি বন্ধ নহয় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিব। ইয়াৰ বাবে লখিমপুৰৰ পৰা বাবুল বৰাৰ ৰিপৰ্ট AGNL ডিজিটেল।